কাঞ্চনজঙ্ঘা সকলোৱে চাব লাগিব নাচালে আৰু মদ খাম 3 দিন ধৰি মই মদ খাই আছো আৰু 18 ঘণ্টাকৈ কাম কৰি আছো কাঞ্চনজঙ্ঘাৰ কামত মই এনেদৰে ব্যস্ত হৈ আছো পূৰ্ণ বিকাশ সংঘই আয়োজন কৰা পাঞ্জাব প্ৰতিযোগিতাৰ সাংস্কৃতিক অনুষ্ঠানত এই মন্তব্য কৰে হাৰ্টথ্ৰব জুবিন গাৰ্গে অনুষ্ঠানৰ আৰম্ভণিতে জুবিনে কলে মই ভাগৰুৱা বেছি গান নাগাও সিনেমা আৰু বান সাহায্যৰ কামত ব্যস্ত হৈ থকাৰ বাবে ভাগৰুৱা হৈ পৰিছো সমান্তৰালকৈ দৰ্শকক উদ্দেশ্যি জুবিনৰ প্ৰশ্ন বান সাহায্য কোনে কিমান দিলে নতুন সিনেমা কাঞ্চনজঙ্ঘাৰ উদ্ধৃতি দি পুনৰ জুবিনৰ মুখত ব্ৰাহ্মণ সম্প্ৰদায়ক লৈ বিতৰ্কিত মন্তব্য হিন্দী গানৰ অনুৰোধত জুবিনৰ মন্তব্য আজিকালি হিন্দী নাগাও ইংলিছ হে গাও I'm tired. It's not Ali. Ali is nothing. Look at me, what I'm doing. Ali is nothing. I give a for Bollywood. There is no song. Last 5 বছৰ এটা গান নাই তাত সব পুৰণা গান চলাই আছে তাহাঁতি এতিয়া অকল কাঞ্চনজঙ্ঘা বেলেগ একো নাই মই মুক্ত মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মোৰ কোনো ভগৱান নাই মই মুক্ত মই কাঞ্চনজঙ্ঘা বস সেইটো কথা হ'ব লাগে মই বামুণ মই লগুণ ছিঙি দিছো তাত সেইটো আগতে নিছিঙিলো বৰ এতিয়াও নাই এই বামুণ চামুণ সব মাৰিব লাগে এইবিলাক 3 দিন ধৰি মদ খাই আছো আৰু 18 ঘণ্টামান কাম কৰি আছো That's for কাঞ্চনজঙ্ঘা সবে চাবলৈ আহিব নহলে আৰু বেছি মদ খাই দিম মই সিধা কথা কওঁ এটা হিন্দী নাগাওঁ হিন্দী বাধাই দিলো মই এটা ইংলিছ গাওঁ আজিকালি হিন্দী লাভ নাই ঢেকে লেংগুৱেজ